মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ক্লাছ 6 ম্যাথমেটিক্সৰ চেপ্টাৰ 9ৰ নাম হ'ল ডাটা হ্যান্ডলিং বা তথ্যৰ ব্যৱহাৰ। এই পাঠটিৰ পৃষ্ঠা নং 182 অৰ্থাৎ 182ত যি নিজে কৰাৰ প্ৰশ্নবিলাক আছে তাৰে 1 আৰু 2 নম্বৰৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভাল পালে লাইক আৰু শেয়াৰ কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। এতিয়া তোমালোকে চোৱাচোন কোৱেশ্চন নম্বৰ 1ত কি কৈছে, পলিঅ'ৰ টিকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ। পলিঅ'ৰ টিকাকৰণৰ বাবে এটা পঞ্চায়তৰ 5টা বছৰৰ পলিঅ' টিকাকৰণ কৰা শিশুৰ সংখ্যা কেঁচুৱাসকলৰ সংখ্যা 2014ত 570 জন, 2015ত 680 জন, 2016ত 720 জন, 2017ত 780 জন আৰু 2018ত 800 জন কেঁচুৱা টিকাকৰণ কৰা হৈছে, পলিঅ' টিকাকৰণ কৰা হৈছে। এতিয়া আমাক ইনষ্ট্ৰাকশন দিছে 1 একক দৈৰ্ঘ্য সমান 10টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দণ্ডচিত্ৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। এই নম্বৰত কি কৈছে, কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল। বি নম্বৰত কৈছে 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল। চি নম্বৰত কৈছে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান। এই প্ৰশ্নখিনি উত্তৰ দিব লাগে। সৰ্বপ্ৰথম আমি কি কৰিব লাগে, তোমাৰ প্ৰথমতে দণ্ডচিত্ৰৰে তথ্যখিনি প্ৰকাশ কৰিব লাগে। তো আমি দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব চেষ্টা কৰিছোঁ। তাৰ আগতে মই 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰি লৈছোঁ তোমালোকৰ লগত। 2 নম্বৰটো যিহেতু আমি সমাধান কৰিম, তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। ইয়াতে কৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা 6ষ্ঠ, 7ম, 8ম, 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰ। ক্লাছ 6, 7, 8, 9, 10 এই 5টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে, গছ পুলি ৰুইছে। তাৰ তথ্য দিছে ইয়াতে শ্ৰেণী আৰু পুলিৰ সংখ্যা। 6ষ্ঠ শ্ৰেণীৰ 50টা, 7ম শ্ৰেণীৰ 75টা, 8ম শ্ৰেণীৰ 60টা, 9ম শ্ৰেণীৰ 80টা, 10ম শ্ৰেণীৰ 110টা গছ পুলি ৰুইছে। উপযুক্ত স্কেল ব্যৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা। এইটো খালি দণ্ডচিত্ৰ প্ৰস্তুত কৰিলেই হৈ যাব। এতিয়া তোমালোকে মন কৰা 1 নম্বৰ প্ৰশ্নখিনিৰ সমাধান কৰিছোঁ। 1 নম্বৰ প্ৰশ্নত যিটো আছিলে তাৰে দণ্ডচিত্ৰ অংকন কৰিছোঁ। তোমালোকে স্কেলটো চোৱা। স্কেল 1 একক দৈৰ্ঘ্য সমান 100 জন কেঁচুৱা। আমাক কৈছে 1 একক দৈৰ্ঘ্য সমান 100 জন কেঁচুৱা ল'ব কৈছে স্কেলত, গতিকে আমি স্কেলটো সেনেকৈ ধৰিছোঁ। এতিয়া তোমালোকে চোৱা এইফালে কি ধৰা হৈছে, তোমালোকে লক্ষ্য কৰাচোন। তোমাৰ এইটো স্কেলত লোৱা হৈছে, এইটো অক্ষত লোৱা হৈছে কেঁচুৱাৰ সংখ্যা আৰু এইফালে লোৱা হৈছে বছৰ 2014, 2015, 2016, 2017, 2018। অ'কে, আৰু এইফালে ইয়াৰ পৰা ইয়ালৈ 1, কিন্তু আমি 100 ধৰিছোঁ। সেইকাৰণে কৈছে 1 একক সমান 100টা কেঁচুৱা। ঠিক আছে। এতিয়া চোৱা 2014ত কিমানজন কেঁচুৱাক আমাৰ পলিঅ' টিকাকৰণ কৰা হৈছে, 570। ঠিক আছে। এই 600ৰ ওচৰা-ওচৰিকৈ, যিহেতু 500ৰ পৰা 600, 100 ইয়াৰে মানে তোমাৰ 70 বুলি ক'লে আমাৰ 50তকৈ অলপ ওপৰত থাকিব, মানে 550তকৈ অকণমান ওপৰত থাকিব। সেইকাৰণে মই অকণমান ওপৰত আইডিয়া কৰি দি দিছোঁ, তোমালোকে তেনেকৈ দিবা। 2015ত 680, মানে 700ৰ ওচৰা-ওচৰি। 16ত হৈছে কিমান, 2016ত 720, 700 পাৰ হৈ অকণমান বেছি। 2017ত হৈছে 780, মানে 800ৰ ওচৰা-ওচৰি। আৰু 2018ত 800, ডাইৰেক্ট 800। অ'কে, এইখিনি তথ্য। তো এইটো হ'ল আমাৰ দণ্ডচিত্ৰ। আমাৰ যি তথ্য দিয়া আছিলে সেই তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা হ'ল। এতিয়া আমি তলৰ প্ৰশ্নখিনি উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চোৱাচোন প্ৰশ্নখিনি। মই ইয়াৰ আগতে প্ৰশ্নখিনি গাই দিছোঁ, তোমালোকে লক্ষ্য কৰি যোৱা। চোৱা, কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল। তো নো ডাউট 800 আটাইতকৈ বেছি, গতিকে 2018। গতিকে তুমি উত্তৰত লিখিবা 2018 চনত। ঠিক আছে। 2018 চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল। এইবাৰ 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল। 2015 চনত কিমান আছিল, 2015 চনত 680। তুমি লিখিবা ইয়াতে, উত্তৰত লিখিবা 2015 চনত 680 প্লাছ 2016 চনত কিমান আছিলে, 720। মুঠ কিমান হ'ব, তোমাৰ 0 হ'ব ইয়াতে, 10ৰ 0 হ'ব, 1 থাকিলে 8, 8 আৰু 6, 1400। ঠিক আছে। ইমানজন কেঁচুৱাক, 1400 কেঁচুৱাক, মানে 2 বছৰত 2015 আৰু 2016 চনত মুঠ কেঁচুৱাৰ সংখ্যা 1400। ইমান সংখ্যক কেঁচুৱাক আমাৰ পলিঅ' টিকাকৰণ কৰা হৈছিল। এতিয়া চোৱা
ইয়াতে আৰু এটা প্ৰশ্ন আছে C নম্বৰত যে 5টা বছৰৰ ভিতৰত ঠিক আছে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ পাৰ্থক্য কিমান এতিয়া তুমি উত্তৰত কি লিখিবা চোৱাচোন উত্তৰত তুমি লিখিবা উত্তৰত লিখি দিয়া যে আটাইতকৈ বেছি কিমান 800 আৰু আটাইতকৈ কম কিমান 570 বিয়োগ কৰি দিয়া পাৰ্থক্য উলিয়াব লাগে নহয় তো ইয়াতে শূন্য থাকিব তোমাৰ 10ৰ পৰা 7 গ'লে 3 ইয়াত থাকি গ'ল তোমাৰ 7ৰ পৰা 5 গ'লে 230 ঠিক আছে পাৰ্থক্য 230 তোমাৰ 800 আৰু 570ৰ মাজত 230 হ'ল পাৰ্থক্য তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰি যোৱা ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কেনেকৈ সমাধান কৰা হৈছে 2 নম্বৰ প্ৰশ্নত খালি আমি কি কৰিব লাগে তথ্যখিনিৰ দণ্ডচিত্ৰ অংকন কৰিব লাগে চোৱা তোমালোকে স্কেলটো দেখুৱাই লৈছো ইয়াত কৈছে কি স্কেলত কিন্তু ইয়াত ম্যান্ডেটৰি কোনো কথা কোৱা নাই ইয়াত কৈছে যে উপযুক্ত স্কেল ব্যৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা উপযুক্ত স্কেল মানে কি মই ধৰিছো 1 একক সমান 10টা পুলি ঠিক আছে তো 1 একক মই কেনেকৈ ধৰিছো তোমালোকক বুজাব চেষ্টা কৰিছো তোমালোকে চোৱা এইটো অক্ষত আমি লিখিছো পুলিৰ সংখ্যা তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালে 10 মানে এটা ঘৰ 10 মানে 1 একক সমান 10টা পুলি এনেকৈ আমি আগবাঢ়ি গৈছো এনেকৈ সমান দূৰত্বত 10 20 30 40 এনেকৈ গৈ আমাৰ ম্যাক্সিমাম আছিল 110 ঠিক আছে আৰু আমি এইফালে লিখিছো শ্ৰেণী ষষ্ঠ সপ্তম অষ্টম নৱম দশম ঠিক আছে তো তোমালোকে লক্ষ্য কৰি যোৱা আমাৰ ষষ্ঠ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে 50টা গছপুলি ৰুলে সপ্তম শ্ৰেণীৰ 75টা ৰুলে অষ্টম শ্ৰেণীৰ 60টা ৰুলে নৱম শ্ৰেণীৰ 80টা ৰুলে আৰু দশম শ্ৰেণীৰ 110টা গছপুলি ৰুইছে তো আমাৰ যিখিনি 2 নম্বৰ প্ৰশ্নত যিখিনি তথ্য দিছিলে সেই তথ্যৰে আমি এই দ্বন্দ্বচিত্ৰটো প্ৰস্তুত কৰি উলিয়াইছো ইয়াৰ কোনো প্ৰশ্ন নাই সেইবিলাক সমাধান কৰাৰ প্ৰশ্ন নাই আমাৰ কি কৈছে খালি দ্বন্দ্বচিত্ৰটো অংকন কৰি দিলে হৈ যায় তো মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ